গোটেই বছৰ কৰক মিলন গৰ্ভৱতী কেতিয়াও নহয় মাত্ৰ এবিধ বেজী। হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ যোগেদি এনেকুৱা এবিধ বেজীৰ কথা ক'ম যিবিধ বেজীৰে গোটেই বছৰ যদি আপোনালোকে মিলন কৰে তেতিয়াও আপোনালোকৰ গৰ্ভৱতী কেতিয়াও নহয়। বন্ধুসকল, মোলৈ বহুতেই কমেণ্ট কৰে, ছাৰ মই টেবলেট খাব নোৱাৰোঁ, টেবলেট খালে মোৰ মাথা ঘূৰাই, টেবলেট খালে মোৰ বমি হয়। আকৌ কিছুমানে মোক কয়, ছাৰ মই বেলুন ব্যৱহাৰ কৰিব নোৱাৰোঁ, বেলুন ব্যৱহাৰ কৰিলে মিলন কৰিলে মোৰ ভাল নালাগে। আকৌ কিছুমানে কয়, ছাৰ বেলুন ব্যৱহাৰ কৰিলে মোৰ ফাটি যায়, ইয়াৰ উপায় কি, অন্য কিবা উপায় আছেনে? চ' বন্ধুসকল, আজি আমি মিড্ৰক্সি প্ৰজেষ্টেৰন এচিটেট ইনজেকশ্যনৰ কথা আপোনালোকৰ লগত আলোচনা কৰিম। যিটো ইনজেকশ্যন যদি আপোনালোকে লয় তেনেহ'লে গোটেই বছৰ যদি আপোনালোকে মিলন কৰে, দিনত এবাৰ হওক বা দুবাৰ হওক, তেনেকুৱা কোনো কথা নাই। কাৰণ বন্ধুসকল, এই যে বেলুন আছে, বেলুন এবাৰ ল'লে আপোনালোকে মাত্ৰ এবাৰহে মিলন কৰিব পাৰিব, তাৰপিছত এই বেলুন আপোনালোকে পেলাই দিব লাগিব। কিন্তু এই ইনজেকশ্যনৰ লগত তেনেকুৱা কথা নাথাকে। আপোনালোকে দুবাৰ মিলন কৰক, তিনিবাৰ মিলন কৰক, সপ্তাহত 4বাৰ হওক বা 5বাৰ হওক বা সপ্তাহৰ গোটেই কেইদিন হওক, আপোনালোকে যেতিয়াই মিলন কৰে কৰিব পাৰিব। বছৰত আপোনালোকে 4টা বেজী লয় তেনেহ'লে গোটেই বছৰটো আপোনালোকে আৰু ইনজেকশ্যন লোৱাৰ প্ৰয়োজন বা অন্য টেবলেট বা বেলুন লোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ গৰ্ভৱতী নোহোৱাকৈ খুব ধুনীয়াকৈ থাকিব পাৰিব। চ' বন্ধুসকল, মই আপোনালোকক এই ইনজেকশ্যনটো দেখুৱাই দিছোঁ। এই ইনজেকশ্যনটো ডিপো-প্ৰভেৰা বা অন্য বিভিন্ন নামত কিন্তু আপোনালোকে পাব। ইয়াৰ মেইন কম্পজিশ্যন হ'ল মিড্ৰক্সি প্ৰজেষ্টেৰন এচিটেট ইনজেকশ্যন 150 মিলিগ্ৰাম পাৰ ml, অৰ্থাৎ এটা ইনজেকশ্যনত 150 মিলিগ্ৰাম থাকে। আৰু আপোনালোকে এইটো 3 মাহৰ মূৰে মূৰে, অৰ্থাৎ বছৰত মাত্ৰ 4টা ল'লেই হ'ব। বন্ধুসকল, এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে বহুতেই এনেকুৱা ধৰণৰ যে কিবা ইনজেকশ্যন আছে সেই কথাটো কিন্তু নাজানে। কিছুমানে ভাবে যে টেবলেট আছে বা সেই বেলুন আছে বা এই কপাৰটি যে আছে তেনেকুৱা বুলি ভাবে, আৰু ইয়াতকৈ যে বেলেগ কিবা ইনজেকশ্যনো আছে সেই কথাটো বহুতেই নাজানে। কাৰণ বন্ধুসকল, টেবলেট সাধাৰণতে বহুত ইজি হয়, ভাল হয়, কিন্তু বহুতেই পাহৰি যায় খাবলৈ, যাৰ কাৰণে তেওঁলোকৰ এই প্ৰেগনেঞ্চিটো ৰৈ যায় এই পাহৰি যোৱাৰ ফলত। চ' এই সমস্যাটো, এই পিলৰ মেইন সমস্যা এইটোৱে যে বহুতেই পাহৰি যায়। চ' আপোনালোকে এই ইনজেকশ্যনটো ল'ব পাৰে 3 মাহৰ মূৰে মূৰে এটাকৈ 4টা ইনজেকশ্যন, গোটেই বছৰটো কোনো টেনশ্যন নাই আপোনালোকৰ। মাত্ৰ এই ইনজেকশ্যনটো আপোনালোকে হাতৰ মাংসপেশীত বা কঁকালত আপোনালোকে ল'ব পাৰে, কোনো সমস্যা নাই। আৰু লোৱাৰ সময়টো হ'ল যে আপোনালোকৰ যেতিয়া মেন্স হ'ব, মাহেকীয়া হ'ব, মাহেকীয়া হোৱাৰ পৰা 5ম দিনৰ দিনা, যিদিনাখনে মাহেকীয়া হ'ব তাৰ পৰা 5ম দিনাখনৰ দিনা এই বেজীটো ল'ব লাগে। আৰু প্ৰতি 3 মাহৰ মূৰে মূৰে আপোনালোকে এই বেজীটো ল'ব লাগিব। যিসকল মহিলাৰ সন্তান জন্ম হৈ গৈছে, ডেলিভাৰী হৈ গৈছে, তেওঁলোকে ডেলিভাৰীৰ 6 সপ্তাহ বা 7 সপ্তাহ পিছত আপোনালোকে এই ইনজেকশ্যনটো ল'লেই হ'ব। এই ইনজেকশ্যনটো লৈ পেলাই আপোনালোকে আকৌ সেই আগৰ দৰে 3 মাহৰ মূৰে মূৰে লৈ থাকিব লাগিব। আৰু 1.5 মাহত, সন্তান জন্ম হোৱাৰ পিছৰ 1.5 মাহত ল'লেও আপোনালোকৰ সন্তানৰ ওপৰত কিন্তু ই বেয়া এফেক্ট একো নকৰে, আপোনালোকে ল'ব পাৰে। অৰ্থাৎ 1.5 মাহ হোৱাৰ পিছত যিহেতু গাখীৰ খাই থাকিব আপোনাৰ সন্তানটোৱে, গাখীৰৰ জৰিয়তে কিন্তু আপোনালোকৰ সন্তানৰ ওপৰত এই ইনজেকশ্যনে কোনো প্ৰভাৱ নেপেলায়, আপোনালোকে বিনা দ্বিধাই এই ইনজেকশ্যনটো ল'ব পাৰে। চ' বন্ধুসকল, বহুতেই জানিব খোজে, ছাৰ এই ইনজেকশ্যনটোৱে কেনেকৈ কাম কৰে। চ' মই বন্ধুসকল খুব ইজিকৈ, সহজকৈ আপোনালোকক মই বুজাই দিব কৈছোঁ যে মই আপোনালোকক আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে এগৰাকী মহিলাৰ প্ৰতি মাহত তেওঁলোকৰ কি হয়, মাহেকীয়া হয় বা তেওঁলোকৰ অভুলেশ্যন হয়, অৰ্থাৎ তেওঁলোকৰ এগ ৰিলিজ হয়। তেওঁলোকৰ অভাৰী, দুইফালে 2টা অভাৰী থাকে, প্ৰতি মাহত হয় এইটোৰ পৰা নহ'লে সেইটোৰ পৰা, যিকোনো এটাৰ পৰা অভুলেশ্যন হয়, অৰ্থাৎ এগ ৰিলিজ হয়। আৰু এই এগটোৱে কি হয়, ৱেইট কৰে, শুক্ৰাণুৰ কাৰণে ৱেইট কৰে। শুক্ৰাণু যদি পায় তেনেহ'লে ফাৰ্টিলাইজ হয় আৰু প্ৰেগনেঞ্চি হৈ যায়। যদি শুক্ৰাণু নাথাকে তেনেহ'লে কি হয়, এগটো বেয়া হৈ যায় আৰু ওলাই যায়। চ' তেনেকৈ বস্তুটো চলি থাকে। কিন্তু বন্ধুসকল, যেতিয়া এই ইনজেকশ্যনটো লোৱা যায় তেতিয়া কি হয়, এই যিটো মই এগ ওলোৱা বুলি কওঁ, মহিলাগৰাকীৰ প্ৰতি মাহত যে এগ ৰিলিজ হয়, এই এগটোৱে ওলাই নাহে। গতিকে মিলন কৰিলেও, শুক্ৰাণুৰ ভিতৰত সোমালেও, গতিকে এগ নাথাকিলে প্ৰেগনেঞ্চি নহয়। আৰু ইয়াৰ উপৰিও মহিলাগৰাকীৰ যিটো এটা তেলেতীয়া বা পনীয়া বস্তু ওলায় মিলন কৰোঁতে, সেই পনীয়া বস্তুটো কি কৰে, শুক্ৰাণুবিলাকক ভিতৰত সোমাই যোৱাত সহায় কৰে। কাৰণ শুক্ৰাণুবিলাকে সাঁতুৰি ভিতৰত সোমাই যায়, মহিলাগৰাকীৰ গৰ্ভত সোমাই যায় সেই শুক্ৰাণুবিলাক। গতিকে কি হয়, এই ইনজেকশ্যনটো ল'লে যিবিলাক পনীয়া বস্তু থাকে সেইবিলাক অলপ আঠালেতীয়া হয়, অলপ ডাঠ হয়, যাৰ কাৰণে শুক্ৰাণুবিলাক ভিতৰত বেছিকৈ যাব নোৱাৰে। চ' এইটোৱে হ'লে ইনজেকশ্যনটোৰ ৰিজাল্ট। 1 নম্বৰতে এই পানীটো ডাঠ কৰি দিয়ে আৰু লগতে এগ ওলাব নিদিয়ে, যাৰ কাৰণে প্ৰেগনেঞ্চি নহয়। চ' বন্ধুসকল, এই ইনজেকশ্যনটো লোৱাৰ ক্ষেত্ৰত মই আপোনালোকক 2টামান কথা কৈ থ'ব খুজিছোঁ যে এই ইনজেকশ্যনটো যদি আপোনালোকে লয় তেনেহ'লে গাখীৰ বা দৈ এনেকুৱা ধৰণৰ বস্তু কিন্তু আপোনালোকে বেছিকৈ খাব লাগিব, বা আপোনালোকে কেলছিয়াম টেবলেট খাই থাকিলে হ'ল। কাৰণ এই ইনজেকশ্যনটো ল'লে আপোনালোকৰ শৰীৰত কেলছিয়ামৰ মাত্ৰা কমে, যাৰ কাৰণে যদি আপোনালোকে কেলছিয়াম খাই থাকে তেনেহ'লে কেলছিয়ামৰ লেভেলটো আপোনালোকৰ শৰীৰত ঠিকে থাকিব। বা ইয়াৰ উপৰিও আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকৰ পিল, যে ডেইলি পিল খায়, সেই পিল খালে যিটো ইফেক্ট পাব, যিটো ৰিজাল্ট পাব, আৰু এই ইনজেকশ্যন ল'লেও সেই একেই ৰিজাল্ট পাব। মেইন কথাটো হ'ল যে বহুতে পিল সদায় খাবলৈ অসুবিধা
অসুবিধা পায় বা পাহৰি যায়, যাৰ কাৰণে এই ইনজেকশ্যনটো আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। আৰু ইয়াৰ লগতে 50 বছৰৰ ওপৰৰ মহিলা কিন্তু এই ইনজেকশ্যনটো নল'লেই ভাল। সাধাৰণতে বন্ধুসকল আপোনালোকে মনত ৰাখিব, মই অন্য গুৰুত্বপূৰ্ণ দুটামান কথা কৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যে মহিলা 45 বছৰ হোৱাৰ পিছত মহিলাসকলৰ যিটো এমচিটো বন্ধ হৈ যায়, গতিকে তাৰ পিছত তেওঁলোকে মিলন কৰিলেও কিন্তু প্ৰেগনেঞ্চি হোৱাৰ চান্স নাথাকে। সেয়েহে 50 বছৰৰ ওপৰৰ মহিলা ইনজেকশ্যনটো ল'ব নালাগে। আৰু লগতে বন্ধুসকল আপোনালোকে আৰু এটা কথা কিন্তু মনত ৰাখিব যে এই ইনজেকশ্যনটো লোৱাৰ পিছত আপোনালোকে যদি নেক্সট প্ৰেগনেঞ্চি প্লেন কৰে, যে চাপোজ আপোনালোকে ভাবিছে যে মই 3 মাহ পিছত সন্তান এটা জন্ম দিম, গতিকে এই 3 মাহৰ কাৰণে ইনজেকশ্যনটো লওঁ, 3 মাহ পিছত সন্তান জন্ম দিম, তেনেকুৱা কিন্তু নহ'ব। এই ইনজেকশ্যনটো লোৱাৰ পিছত 9ৰ পৰা 1 বছৰলৈ কিন্তু আপোনালোকৰ প্ৰেগনেঞ্চি নহ'ব পাৰে, কাৰণ ইয়াৰ এই ইনজেকশ্যনটো যিটো এটা ৰিজাল্ট দিব শৰীৰত, সেই ৰিজাল্টটো কিন্তু প্ৰায় 9 মাহৰ পৰা 1 বছৰলৈ ইয়াৰ ইফেক্টটো থাকি যায়, যাৰ কাৰণে আপোনালোকৰ প্ৰেগনেঞ্চি নহ'ব পাৰে। সেয়েহে আপোনালোকে প্ৰেগনেঞ্চি প্লেন কৰাৰ 1 বছৰ আগতে এই ইনজেকশ্যনটো লোৱা আপোনালোকে বন্ধ কৰি দিব। চ' বন্ধুসকল, এই ইনজেকশ্যনটোৰ ছাইড এফেক্টৰ কথা যদি কোৱা যায়, কি বেয়া এফেক্ট আপোনালোকৰ শৰীৰত পৰিব পাৰে, সেই কথাটো যদি কোৱা যায়, তেনেহ'লে কিছুমানৰ ইৰেগুলাৰ এমচিৰ সমস্যা হ'ব পাৰে, বা এলাৰ্জিৰ সমস্যা হ'ব পাৰে, বা ষ্ট'নৰ বিষ হ'ব পাৰে। আপোনালোকৰ ষ্ট'নত বিষ হ'ব পাৰে, আপোনালোকৰ ৱেইটটো বাঢ়ি যাব পাৰে, অৰ্থাৎ ওজনটো বাঢ়ি যাব পাৰে, বা উইকনেছ হ'ব পাৰে, টায়াৰ্ডনেছ হ'ব পাৰে, টোপনিৰ সমস্যা হ'ব পাৰে, বা আপোনালোকৰ একনি অৰ্থাৎ শালমইনাৰ সমস্যা হ'ব পাৰে, আৰু ইয়াৰ লগতে জইণ্ট পেইনৰ সমস্যা হ'ব পাৰে। চ' বন্ধুসকল, এই সমস্যাবিলাক সকলোৰে যে হ'ব তেনেকুৱা নহয়, কিছুমানৰ হ'ব পাৰে। চ' যদি তেনেকুৱা সমস্যা হয়, তেনেহ'লে ওচৰৰ ডক্তৰৰ লগত আপুনি আলোচনা কৰিব লাগিব। চ' বন্ধুসকল, আজিৰ এই ইনফৰমেশ্যনখিনি কিন্তু খুবেই দৰকাৰী। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ হোৱাটছআপত শ্বেয়াৰ কৰিব, কাৰণ এই ইনজেকশ্যনটো 4টা ইনজেকশ্যন ল'লে আপোনালোকে গোটেই বছৰ কোনো সমস্যা নোহোৱাকৈ চকু মুদি আপোনালোকে মিলন কৰিব পাৰিব, কোনো বেলুনৰ জেমেলা নাই, কোনো টেবলেট খোৱাৰ সমস্যা নাই। গতিকে এই ইনজেকশ্যনটো কিন্তু খুবেই দৰকাৰী আৰু খুবেই হেল্পফুল হয়, আৰু দামো বেছি নহয়, আপোনালোকে 300 মান টকাত পাই যাব, আপোনালোকে কিন্তু ল'ব পাৰে। থেংক ইউ।